গুড মৰ্ণিং ফ্ৰম লাচুং। তো এতিয়া আমি আছোঁ লাচুঙত। তো কালি সন্ধিয়া আহি পাইছোঁ ইয়াত তো লাচুঙত ষ্টে কৰিলোঁ কালি। তো এতিয়া আমি লাচুঙৰ পৰা আজি যাম আমি য়ামথাং ভেলী 0 পইণ্ট। তো তাতে ফুৰিবলৈ যাম, তাতে বৰফ চাবলৈ যাম। তো এতিয়া কালি বহুত স্ন' পৰিছে। তো এতিয়া আপোনালোকক স্ন'বিলাক মই দেখুৱাই আছোঁ। ইয়াতে স্ন' পৰি বৰফ হৈ গৈছে। তো মই আপোনালোকক দেখুৱাই আছোঁ, চাওক ভিউটো চাওক গাইজ, স্ন' পৰি কেনেকুৱা ভিউ হৈছে। মইতো ইয়াতে বৰফ চাবলৈহে আহিছোঁ, কিন্তু ইমান যে ইয়াতে স্ন'ফল পৰিব মই এইটো ভবাই নাছিলোঁ। কাৰণ ইমান স্ন'ফল পৰিছে, আপোনালোকে চাই গম পাব। মানে ইমান বৰফ হৈ গৈছে চাৰিওফালে। চাওক মানে ইয়াতে যিটো বিল্ডিংবোৰ আছে, বিল্ডিঙৰ ওপৰত মানে হোৱাইট হৈ গৈছে চব বস্তু। মানে একদম টিন হোৱাইট হৈ গৈছে, ঘৰ হোৱাইট হৈ গৈছে, গছৰ পাতবিলাক চাওক না, ইয়াতে চব হোৱাইট হৈ গৈছে। তো ইয়াতে মানে অলপ পিছততো বৰফ দেখা পামেই। তেতিয়া মানে স্ন'ফল পৰি মানে ওপৰত চব বস্তু মানে একদম বগা হৈ গৈছে। চাওক গাইজ, আপোনালোকে ওপৰৰ পৰা এবাৰ ভিউটো চাওক গাইজ, কিমান মানে স্ন' পৰিছে কালি ৰাতি। ইমান চাওক আপোনালোকে একদম। আপোনালোকে যদি লাচুং যাব খোজে, য়ামথাং ভেলী যাব খোজে 0 পইণ্ট, তো হোটেলৰ পৰা পাৰ্মিট বনাব লাগিব। পাৰ্মিট নোহোৱাকৈ যাব নোৱাৰিব না सर? परमिट बनाना पड़ेगा ना? परमिट सब बनाना पड़ता है, सब हम लोग करते हैं। हाँ, इधर में पैसा देने से परमिट बना देगा। हाँ हाँ, टोटल आपका पैकेज खाना पीना सब 2 दिन का लेकर 2700 करके लिया, वही रेट होगा। बहुत कम बजट में मिलता है इधर। तो थैंक यू भैया। ठीक है, ओके। তো আপোনালোকে আহিলে এইটো হোটেলত আহিব, মই ডেছক্ৰিপশ্যনত হোটেলৰ নাম্বাৰটো দি দিম। গাইজ, কালিতো আমি লাচুঙত ষ্টে কৰিলোঁ আৰু ৰাতিপুৱা আমি ইয়াতে আমাৰ লোকেলৰ গোসাইগাঁও আছামৰ পৰা কেইটামান বন্ধু লগ পালোঁ। তো এইটো আমাৰ বন্ধু হয় সৌৰভ। তো ইয়াৰ ঘৰ কোকৰাঝাৰৰ হয়। আৰু সুৰজিৎ প্ৰধান ইয়াৰ ঘৰৰ কোকৰাঝাৰ হয়। আৰু গোসাইগাঁৱৰ পৰা আমাৰ ৰাজীৱ আহিছে, সকলোৰে চিনাকি। গোসাইগাঁৱৰ পৰা সকলোৱে গম পায়, ৰাজীৱ চিনি পায়। তো ইয়াতে ইমান স্ন' পৰিছে চাওক, ইয়াতে চাৰিওফালে বগা হৈ গৈছে। কিমান কেনেকুৱা ঠাণ্ডা ইয়াতে, বহুত ঠাণ্ডা গাইজ। তো আপোনালোকে যদি ইয়াত আহে ভাল জেকেট লৈ আহিব, কাৰণ ইয়াতে ঠাণ্ডাত থাকিব নোৱাৰিব আপোনালোকে। তো আমি এতিয়া অলপ ওপৰত আহিলোঁ, এতিয়া ইমানখিনি ভিউ পালোঁ। চাওক ওপৰত চাৰিওফালে বৰফ গাইজ, কি ক'ব আৰু। স্ন'ফলো পাই গ'লোঁ ইয়াতে আহি, বৰফো পাই গ'লোঁ আৰু ইমান ওপৰত উঠিছোঁ গাইজ, কি ক'ম আৰু। মানে চাৰিওফালে চাওক না, বৰফ গাইজ। চাওক এই বৰফ চাওক, বহুত ঠাই ফুৰিছোঁ, ইমান বৰফ পোৱা নাই কত। আপোনালোকে ছিকিম আহক, মানে এনেকুৱা ধুনীয়া প্লেচ মই আৰু কম বাজেটত একদম মানে ছিকিম ফুৰিবলৈ বেষ্ট গাইজ। চাওক বৰফবিলাক ইয়াতে। তো গাড়ী আৰু ওপৰত যাব নোৱাৰোঁ, ইমান বৰফ। গাড়ী ইয়াতে ৰখা হৈছে। তো আমাৰ বন্ধুবিলাকে খোজকাঢ়ি ওপৰত গৈ আছে। তো আমিও ওপৰত যাম, ওপৰত গৈ আপোনালোকক ভিউ পইণ্টটো দেখুৱাবলৈ আমি চেষ্টা কৰিম। তো এতিয়া মই ইয়াতে দেখুৱাই আছোঁ আৰু ইয়াতে আমি বৰফ গাইজ, কথা ক'ব নোৱাৰা হৈছোঁ, ইমান বৰফ। চাওক গাইজ, অ' মাই গড। তো ওপৰত আহিলোঁ। তো ইয়াতে বহুতো ষ্টেটৰ পৰাতো মানুহ আহে আৰু বহুতো কাণ্ট্ৰিৰ পৰাও আহে, বাংলাদেশ তো আৰু বহুতো কাণ্ট্ৰিৰ পৰাই মানুহ আহে। তো বহুতো ষ্টেটৰ পৰা মানুহ আহে। তো আমি ত্ৰিপুৰাৰ পৰা কেইটামান বন্ধুক লগ পালোঁ। তোমাৰ নামটো কি আছিল? আকাশ। তোমাৰ নাম? বিবেক। সাহিল। তো ত্ৰিপুৰাতে তো বেংগলী লেংগুৱেজ কয় সকলোৱে, চিলটীয়া বেংগলী। তো সিহঁতেতো অসমীয়া ক'ব নাজানে, তো সিহঁতে বেংগলী দি ক'ব। তো কেমন লাগলো তোমাদের এখানে আইসা? ভালো লাগছে। ভালো লাগছে না খুব? খুব ভালো। তো বহুত ভালো লাগছে। তো বহুত কম বাজেটে এখানে মানে আপনারা আসতে পারবেন। তো আপোনালোকে বহুত কম বাজেটতে মানে ইয়াতে আহি ফুৰিব পাৰিব, বৰফ চাব পাৰিব। তো এতিয়া এটা এনেকুৱা ছিজন, তো এই টাইমত মানে বৰফ হৈ থাকে চাৰিওফালে। তো এতিয়া আমি অলপ ওপৰত গৈ আছোঁ একেলগে চবে মিলি। ওপৰত যাই আৰু ভিউ পইণ্টটো দেখুৱাই আছোঁ আপোনালোকক। আহিলোঁ ওপৰত আহি, বৰফটো পালোঁ আৰু ৰ'দো উঠিছে। ইয়াতে চাওক আমাৰ বন্ধুৱে বৰফ লৈ খেলি আছে। চাওক খুকুৱে খেলি আছে। ৱাও, বহুত মজা यार, বহুত মজা হয়। গাইজ, প্লেচত আহি আপোনালোকক ভালদৰে আমি বৰফ দেখুৱাইছোঁ। চাৰিওফালে চব বৰফ। তো আপোনালোকে ইয়াতে আহিলেহে চাবলৈ পাৰিব বৰফ। তো ভিডিঅ'টোত যিমানখিনি পাৰিছোঁ মই দেখুৱাইছোঁ আপোনালোকক। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালেহে গম পাব। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাওক। তো ভিডিঅ'টো কেনেকুৱা হৈছে, যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চেনেলটোত ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।